So hello guys, good evening. तो फाइनली এতিয়া নিশা বাজিছে 7:10। তো বৰ্তমান কামৰ পৰা ডাইৰেক্ট বাহিৰে আহিলোঁ কঠীয়া মাৰিবলৈ। তো কঠীয়া কাৰ ঘৰত মাৰিছোঁ আপোনালোকক জনাই দিছোঁ, বাবা পাৰ্থ বৰা ঘৰত। তো বৰ্তমান পাৰ্থ বৰা ঘৰত দিনতো ফোন কৰিছিলে যে কঠীয়া মাৰিবি নেকি। তো ভাবিলোঁ আগতে কথা দিছিলোঁ, তো সেই কথা দিয়া মতে আৰু মাৰি দিয়াটোৱে ভাল দেখিলোঁ। তো দেখিছে কুঁৱলী পৰি আছে একদম মিহি মিহিকৈ। হ'লেও এতিয়া মই মাৰিবই লাগিব, উপায় নাই, আহিলোঁ যেতিয়া। তো বৰ্তমান বহুত দিনৰ পৰাই কৈ থৈছিলে যে কঠীয়া মাৰিবি নেকি। তো ময়ো কৈ দিছিলোঁ মাৰিম বুলি। তো ইয়া হেল্পাৰ ভাইটি লগতে আছে। তো মাৰি আমনি লাগিলে। তো ইয়া অকণমান বহি লৈছোঁ। বহি লোৱাৰ পাছতো চাইছোঁ যে কুঁৱলীটো বৰ বেছিকৈহে পৰিছে, আৰু এইটো মাহতে যদি কুঁৱলী পৰে আৰু দিন আছে চাওকচোন বাৰু। ইমান সোনকালে এইবাৰ যে কুঁৱলী পৰিছে, বৰষুণ দিয়াৰ সম্ভাৱনা আছে কি নাই একো মানে ক'ব নোৱাৰি। আৰু বৰ্তমান আমাৰতো খেতি বাতি, আমাৰেই নহয় বহুত কেইজনৰ সকলৰ মানে মাটি শুকাই আছে। তো এয়া দেউতা আহিলে, দেউতা আহি কিনি চাইছে। তো কঠীয়া আমি যিমানখিনি প্ৰথমে মাৰি লৈছিলোঁ, তাৰপিছত বান্ধিছোঁ। এতিয়া এয়া টোটেল আমাৰ হৈ গ'ল 21 ফেৰা হ'ল টোটেল কঠীয়া মৰা। তো নিশা 9টা বাজিলে। সেয়ে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ গুড নাইট সকলোকে, বাই বাই।